কেন্দ্ৰ খুনাচুক গাঁও গড়মূৰ আৰু আজি আমাৰ ইয়াতে মহিলাৰ দ্বাৰা ভাওনা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ সকলোৱে অভিনয় কৰিছে ময়ো ভাও কৰিছোঁ ভাওনাখনৰ নাম হৈছে বৰাহৰ পৃথিৱী উদ্ধাৰ নৰকাসুৰ বধ মই নৰকাসুৰ চৰিত্ৰত অভিনয় কৰিছোঁ আহকচোন সকলোৰে মনৰ ভাৱো জানো আৰু কোনে কি ভাৱত অভিনয় কৰিছে আপোনালোককো দেখাওক এইবাৰ আমাৰ মাধৱদেৱ কৃষ্টি কেন্দ্ৰত প্ৰথমবাৰৰ কাৰণে মহিলাই এইবাৰ ভাওনা পাতিছোঁ আপোনাৰ কেনেকুৱা লাগিছে কওকচোন আমি মানে প্ৰথমবাৰৰ কাৰণে আমি পুৰুষৰ অভিনয় কৰিবলৈ ওলাইছোঁ প্ৰত্যেকগৰাকী মহিলাই গতিকে আমাৰ অনুভৱটো মানে আমি বুজাব নোৱাৰা এটা অনুভৱ লাগিছে আৰু আমি এতিয়া আমি একদম পূৰা কি বুলি ক'ম আমি এক্সাইটমেণ্টত বহুত আছে বহুত এক্সাইটমেণ্ট আপুনি কি ভাও ভাও কৰিছে মই মহাকাল নক্ষৰ সেনাপতি কেৱতৰ টপ তৰক্ত বুকুৰ অমিত পাণ কৰি এই দানৱৰ তীক্ষ্ণাটোৰ পাণ কৰিব শীতল অ'কে মজা কি ভাৱ ইন্দ্ৰ আপুনি মেকআপ লওক তুমি কি ভাৱত কৰিছা কৈ দিয়া মই ব্ৰহ্মা ব্ৰহ্মা সৃষ্টিকৰ্তা কওকচোন আপুনি কি ভাৱত অভিনয় কৰিছে মই সেনাপতি ৰঞ্জিত ন আজি কেনেকুৱা লাগিছে বাৰু একদম সঁচাকৈ কওক কেনেকুৱা একদম ইমানেই মজা লাগিছে মানে আমি বহুত দিনৰ আশা যাতে পূৰণ কৰিছোঁ এনেকুৱা লাগিছে বহুত ভাল লাগিছে ন এয়া দেখিছে সকলোৱে আপুনি কিহৰ ভাৱত চন্দ্ৰদেৱতাৰ ভাৱত তুমি অগ্নি এয়া দেখিছে এইবোৰ হাতত আলতা লগাই আছে ইয়াত সজোৱা অভিভাৱক আছে ইয়াতে কোন আছে অভিনেতা অভিভাৱক চব আছে তুমি কি ভাৱত কৰিছা কাৰ্ডিকত কৰিছা আপুনি আপোনাক মই স্পেচিয়েলি কিবা এটা সুধিম এফালে আহক আপুনি যিহেতু আপোনাৰ ঘৰ ক'ত মঙলদৈত ন আপুনি এবাৰ মাজুলীৰ সংস্কৃতিৰ লগত নতুনকৈ আপুনি হেৰি মানে ভাও কৰিছে কেনেকুৱা অনুভৱটো কওকচোন বহুত ভাল লাগিছে মঙলদৈ ছোৱালী মাজুলীত বোৱাৰী হৈ ভাও কৰি বহুত ভাল লাগিছে অভিনয় কৰিছে নাৰায়ণ কৰিছোঁ খুৰী আপুনি চাওক এইফালে ৰ'ব আন্ধাৰ হৈছে সেইফালে পোহৰলৈ আহক এইবাৰ আমাৰ মাধৱদেৱ কৃষ্টি কেন্দ্ৰত প্ৰথমবাৰৰ কাৰণে মহিলা ভাওনা কৰিছে আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে কওক বহুত ভাল লাগিছে হয় মানে সৰু পৰাই আগতে ভাওনাতহে নাচিছিলোঁ নৰ্তকী আৰু এতিয়া মানে এই ইমান দীঘলীয়া সময়ৰ পিছত এইবাৰ মানে প্ৰথম মঞ্চত অভিনয় কৰিম ভাল লাগিছে এয়া কৈ দিয়কচোন আপুনি কি ভাৱত কৰিছে মই শিৱ লৈছোঁ শিৱ লৈছে ন কেনেকুৱা লাগিছে বাৰু বহুত ভাল লাগিছে মেকআপ হৈ গৈছে হৈ গৈছে ঠিক আছে বাৰু বিষ্ণুশিলা মানে বিষ্ণুশিলা কাৰ কি হয় কিহত লৈছে আপুনি কি লৈছে ধৰিত্ৰী ন মানে কাৰ কি হয় মানে নৰকৰ মাক ন য়েছ আপুনি কি ভাৱত অভিনয় কৰিছে মই নাৰায়ণৰ ভাওত অভিনয় কৰিছোঁ নাৰায়ণ ভাও ন আপুনি যিহেতু মাজুলীৰ নহয় গুৱাহাটীৰ মানুহ আজি এইবাৰ প্ৰথমবাৰৰ কাৰণে মাজুলীৰ সংস্কৃতিৰ লগত জড়িত হৈছে কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে প্ৰথমবাৰ কৰিছোঁ নাজানো কি পাৰিছোঁ কি পৰা নাই চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ ঠিক আছে শুভেচ্ছা থাকিল থেংক ইউ বিষ্ণু ৰেডি Oh
Thank you.